নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰিয়নাবি। আজি এটা সুন্দৰ ৰেচিপি এটা দাঙি ধৰিম বুলি ভাবিছোঁ আপোনালোকৰ আগত। চিকেন পিটিকা খুব সুন্দৰ খাবলৈ, আৰু কেতিয়াবা আপোনালোকৰ ফ্ৰেণ্ডছ হওক, ঘৰত হওক, কেতিয়াবা বনাই খাব পাৰিব। মেইন ইনগ্ৰিডিয়েণ্টছখিনি আপোনালোকক দেখুৱাম। চিকেন লৈছোঁ, সৰুকৈ কাটি লৈছোঁ, হাৰ্ডিখিনি গুচুৱাই বনলেছ কৰি লৈছোঁ। পিঁয়াজ, জলকীয়া, ধনিয়া, আপোনালোকৰ যিমানখিনি পৰিমাণ অনুযায়ী নিমখ, হালধি আৰু অলপ মিঠাতেল লাগিব। এতিয়া আগবাঢ়োঁ ৰেচিপিটো বনাবৰ কাৰণে। ইয়াত মই চচপেন এটা লৈছোঁ, আপোনালোক কেৰাহীও ল'ব পাৰে। তাতে মাংসখিনি দি দিছোঁ, আৰু মাংসখিনি সিজিবলৈ দিম। অলপ নিমখ মিহলাই দিম ইয়াত, তেতিয়া সিজাত ভাল হয়, সোনকালে সিজিব মাংসটো। আৰু প্ৰায় আধা ঘণ্টা 35 মিনিট মানৰ কাৰণে ঢাকনি দি মাংসখিনি ধুনীয়াকৈ বইল হ'বলৈ দিম। বন্ধুসকল, মাংসখিনি ভালদৰে সিজা মানে মই কেৰাহী এটা গৰম কৰি লৈছোঁ, তাতে অলপ মিঠাতেল দিছোঁ, আৰু তেলখিনি যেতিয়া গৰম হৈছে পিঁয়াজ দিছোঁ তাতে। ধুনীয়াকৈ লৰাই দিম অলপমান। অকণমান হালধি দিছোঁ, চাব হালধিটো যদি কমকৈ খায় অলপ কমকৈ দিব। জলকীয়া, ধনিয়া, আৰু গোটেইখিনি ধুনীয়াকৈ ভাজি ল'ম। ধুনীয়া কালাৰ এটা আহিব আপোনাৰ। অলপ নিমখ পৰিমাণ অনুযায়ী। এতিয়া প্ৰায় আধা ঘণ্টা হৈ গৈছে, গতিকে মই এইখিনি ভজাও হৈ গ'ল। এইখিনি মই প্লেট এখনত থৈ দিওঁ, থৈ মই মাংসখিনি চাম। মাংস বৰ ধুনীয়াকৈ সিজিছে, আৰু মাংসখিনি মই এতিয়া বেলেগ এখন প্লেটত তাৰ পৰা উলিয়াই থৈ দিম। এয়া ধুনীয়াকৈ থৈ দিছোঁ প্লেটখনত। মাংসখিনি যদি ক'ৰবাত হাৰ্ডি আছে আপুনি চাই ল'ব ভালদৰে, আৰু মই 2 এপিছত হাৰ্ডি পাইছোঁ, গতিকে এইখিনি তাৰ পৰা বেলেগ কৰি ল'ম। আৰু হাৰ্ডিখিনি একচুৱেলি কেঁচা থাকোঁতে গুচাবলৈ খুব সুবিধাজনক নহয়, গতিকে বইল হোৱাৰ পিছত সিজি গৈছে যিহেতু মাংসখিনি। এতিয়া মই যিখিনি ভাজি থৈ দিছিলোঁ, পিঁয়াজ, ধনিয়া, জলকীয়া মিশ্ৰণ, গতিকে সেইখিনি তাতে মাংসত দিছোঁ, আৰু ধুনীয়াকৈ হাতেৰে পিটিকিব পাৰে। এয়া আপোনালোকে দেখিছে যে মাংস পিটিকা অলমষ্ট ৰেডি। দেখিবলৈ যিমান ধুনীয়া হৈছে, খাবলৈও সিমান ধুনীয়া হ'ব বুলি আশা কৰিছোঁ। মই খাই চোৱা নাই যিহেতু। এতিয়া প্লেট এখনত ল'ম। ইয়াত আপুনি অকণমান কেঁচা তেল, মিঠাতেল অকণমান দিব পাৰে, কেঁচা অকণমান জলকীয়া সৰুকৈ কুটি দিব পাৰে, কেঁচা অলপ ধনিয়া সৰুকৈ কুটি দিব পাৰে। কিন্তু নিদিলেও ভাল লাগিব খাই, আৰু যদি দিয়ে তেতিয়াতো আৰু ভাল লাগিব। গতিকে এনেকৈ আপোনালোকে বনাই খাব পাৰে চিকেন পিটিকা।